Good news for the people of Lanka. হয় লংকাবাসীৰ বাবে আছে ভাল খবৰ বহুতো ভাল লগা এখন খবৰ লৈ আনিছো আপোনালোকৰ কাৰণে ফাইনালি আহি গ'ল বিগ ব্ৰেকিং আপডেট আজি আপোনালোকে সবে জানে যে দীৰ্ঘদিন ধৰি কাম চলি থকা এখন লংকা 2 নম্বৰ ৰেলৱে উৰণীয়া সেতুৰ কাম চলি আছে আমি সবে জানো আৰু সেইভাবে আমাৰ লংকাৰ অকল লংকা বুলিও নকও লংকা অঞ্চলত বসবাস কৰা জনসাধাৰণৰ বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু ইয়াত কাম চলি থকাৰ বাবে পথ বন্ধ হোৱাৰ কাৰণ লংকা মাৰ্কেটত বহুত প্ৰভাৱ পৰিছে হয় হেনকুৱা লাগিছে লংকা মাৰ্কেটত বহুত ধৰণৰ প্ৰভাৱ পৰিছে লংকা মাৰ্কেটত মানুহবিলাক নাই মানে হেনকুৱা হৈছে মানে এটা মাত্ৰ কাৰণ এই ফ্লাইওভাৰটো মানে বন্ধ হোৱাৰ কাৰণ মানে লংকা মাৰ্কেটত যেন মানুহ নাইকিয়া যেন লাগি আছে আনা লংকাৰ পৰা কলেজীয়া ছাত্ৰ ছাত্ৰীবিলাকৰ কলেজ যাবলৈ বহুত ধৰণৰ টান হৈছে পেচেণ্ট বা ৰোগীবিলাকৰ কাৰণে লংকেশ্বৰী ফাৰ্মাচী বা ডিষ্ট্ৰিক্ট হস্পিটেল জোৰাপুকুৰ লৈ যাব বহুত টান হৈছে আৰু ভিন সমস্যাত ভুগিব লগা হৈছে লংকাবাসী ৰাইজে আৰু হিয়ে এটা মাত্ৰ কাৰণ এইখন ফ্লাইওভাৰ নোহোৱাৰ কাৰণ সো আমি সবে জানো এইটো এটা ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেণ্ট ৰাস্তা হয় লংকাৰ পৰা যাতায়াত কৰবা কাৰণ সো ভিউৱাৰ্ছসকল আৰু আপোনালোকৰ চিন্তা কৰিব নালাগে সো সময়সীমা আহি গ'ল হয় আৰু মাত্ৰ কেইটামান দিন হয় আপোনালোকে ঠিকই শুনা পাইছে আৰু মাত্ৰ কেইটামান দিন আৰু মই শুনামতে অহা ফেব্ৰুৱাৰীৰ 25 তাৰিখে হয় ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ বুধবাৰ দিনাখন আমাৰ এইখন ফ্লাইওভাৰ মুকলি কৰি দিয়া হ'ব বুলি মই শুনা পাইছোঁ আৰু মই ভাবো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত এইখন ফ্লাইওভাৰ মুকলি কৰা হ'ব বুলি সো হলেতো বহুত ভাল কথা আমি মামাক এবাৰ লগ পাম সবে দেখা পাম সেইটোই বহুত ভাল লাগিব সো চৰকাৰৰ তাত আমি সেইটোই বিনম্ৰৰে অনুৰোধ জনাও যে যিমান সোনকালে পাৰে সিমান সোনকালে এইটো লংকাৰ সমস্যা সমাধান কৰে যেন সো সেইটোই সো থ্যাংক ইউ যদি মোৰ এই ভিডিঅ'খন চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰক আৰু এনেকুৱা আগন্তীয়া দিনত আপকামিং আপডেট পাবলৈ হ'লে আমাৰ পেজৰ পৰা আমাৰ পেজটো এতিয়াই ফলো কৰি থাকিব